এয়া আজি আমাৰ দুপৰীয়া থালখন। এয়া মোৰ ডালিঙক খাব দিম, খাই কেনে কোৱা এতিয়া কেনেকুৱা লাগিছে। ও মাই গড, একদম থালখনত যিখিনি ডিছ দেখা পাইছোঁ মইতো একদম মানে চকুবোৰ একদম ডাঙৰ হৈ গ'ল, চকুৰ পৰা বৈ উঠিছোঁ এতিয়া। এতিয়া কোৱা, খাই কিনে মোক এতিয়া কোৱা। মই কোনখন টেষ্ট কৰিম এতিয়া? এটা দুটা তিনিটা আইটেম আছে। তুমি এইটো গ্ৰেভিৰ পৰা টেষ্ট কৰা। গ্ৰেভিৰ পৰা টেষ্ট কৰিম ন? আচ্ছা, এইটো মাছৰ কি হয়? এইটো বেঙেনা, আলু আৰু মচুৰ দাইল দি পেলাই মাছৰ মূৰটো যে আছিলে। কোৱা আকৌ ভালকে, ভাতৰ লগত খোৱা আকৌ। এনেকুৱা বঢ়িয়া লাগিছে নহয়, এনেকুৱা বঢ়িয়া বনাইছা তুমি। তোমাৰ ফেভৰেট বস্তু বনাইছোঁ চবখিনি। আৰু মই ৰখিব নোৱাৰোঁ, আৰু একদম মুখৰ পানী ওলাই আছে। বঢ়িয়া নে? বঢ়িয়া। আৰু আমি এনেকুৱা ভিডিঅ'বিলাক দি থাকিম। এতিয়া কৈ দিয়া আকৌ, আমাৰ চেনেল যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কৰিব দিয়া আকৌ। ছাবস্ক্ৰাইব আৰু লাইক কৰিব গাইছ। একদম আপোনাৰ চেনেল বহুত ধুনীয়া খানা বনায়, বহুত টেষ্টি খানা বনায়। ঠিক আছে, আমি এতিয়া ভাত খাওঁ ন। বাই বাই। বাই বাই। এভৰিৱান, আজি মই ৰৌ মাছৰ মূৰ এটা আছিলে, এই ৰৌ মাছৰ মূৰেদি মই এতিয়া বেঙেনাৰ লগত এনেকৈ চব্জি এখন বনাম বুলি ভাবিছোঁ। এয়া চব্জিখন বনাবৰ কাৰণে কি কি লাগিব, এয়া ৰৌ মাছৰ মূৰটো, তাৰপিছত আলু এটা সৰু চাইজৰ লৈছিলোঁ, আৰু এয়া মচুৰ দাইল, মুগৰ দাইল এনেকৈ মিক্স কৰি পেলাই, পিঁয়াজ এটা ডাঙৰ চাইজৰ, শুকান জলকীয়া দুটা, নহৰু এনেকৈ গোটাকৈ লৈ ল'ম, পিচি নলওঁ বাৰু। মছলাৰ ভিতৰত এইখিনিয়ে মছলা, আৰু এয়া বেঙেনা ডাঙৰ চাইজৰ এটা, এইখিনিয়ে। এতিয়া মই বনাওঁ, আপোনালোকে চাই থাকক। এয়া কেৰাহীখন গৰম হ'ব দিছোঁ, ইয়াত এতিয়া মিঠাতেল দিম। তেলখিনি গৰম হোৱাৰ পিছত এয়া মাছৰ মূৰটো দি দিলোঁ। মাছৰ মূৰটো ভজা হৈ গৈছে, এতিয়া মই থাল এখনত ৰাখি থ'ম। সেইখিনি তেলতে অলপ পাঁচফোৰণ দিলোঁ, অলপ গোটা জিৰা দিলোঁ, শুকান জলকীয়া আৰু পিঁয়াজখিনি দি দিলোঁ লগতে। হালধি গুড়ি 1 চামুচ দিছোঁ। মছলাখিনি ভাজ খোৱাৰ পিছত এতিয়া দিলোঁ তিয়াই ৰখা মচুৰ দাইলখিনি। মচুৰ দাইলখিনি অলপ ভাজ খোৱাৰ পিছত এয়া দিলোঁ কুটি ৰখা বেঙেনা কেইপিচ। লগতে আলু কেইপিচো দি দিলোঁ। এয়া সোৱাদ অনুসৰি নিমখ, নহৰুখিনি দি দিলোঁ। ইয়াতে অলপমান পানী ছটিয়াই দি দিম, যাতে আলু আৰু বেঙেনাখিনি ভালদৰে সিজি যায়, আৰু 10 মিনিটমান সময় ঢাকোন লগাই ৰাখিম। জুইটো মিডিয়াম ফ্লেম কৰি। 10 মিনিটমান পিছত মই ঢাকোন খুলি পেলাই চাইছোঁ, অলপ অলপ সিজিব ধৰিছে আৰু। এতিয়া ইয়াতে মই ভাজি ৰখা মাছৰ মূৰটো দি দিলোঁ। দি পেলাই আকৌ ঢাকোন লগাই পেলাই থৈ দিম। এতিয়া মাছৰ মূৰটো ইয়াত মানে বেঙেনা আৰু আলুৰ লগত মিক্স হৈ গ'ল। এয়া এতিয়া এইখিনি অলপমান পানী দি পেলাই উতলাম, তাৰপিছত আমাৰ হৈয়ে যাব বেঙেনা আৰু আলুৰ লগত বনোৱা মাছৰ ৰেচিপিটো। এয়া বেছিকৈ এনেকৈ মই ভাঙি দিয়া নাই, কাৰণ গোটেই আঞ্জাখন কাঁইট কাঁইট হৈ যাব যে, সেইকাৰণে। এতিয়া হৈ গ'ল মাছৰ মূৰ, মচুৰ দাইল, বেঙেনা, আলু দি বনোৱা চব্জিখন। কোনোবা যদি এনেকৈ বনাই খাই চোৱা নাই, তেন্তে খাই চাব, বহুত ধুনীয়া হয় খাবলৈ।
মই বাৰু আজি ফাৰ্ষ্ট টাইম বনোৱা নাই, আগতেও বনাইছিলোঁ।